নমস্কাৰ সকলোকে গুড ইভিনিং জনাইছো। কালি আপোনালোকলৈ মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ। এটা ইউটিউব চেনেলৰ বিষয়ে কৈছিলোঁ, লখিমী কাঁহ পিতল ভাণ্ডাৰ, য'ত আপোনালোকে নিখুঁত কাঁহৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব আৰু লগতে নজনা বহুত কথা জানিব পাৰিব। আপোনালোকে যে ইমানখিনি সঁহাৰি জনাইছে, চেনেলটো আগবাঢ়ি যোৱাটো সহায় কৰিছে, তাৰ বাবে আপোনালোকক প্ৰথমতে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ এবাৰ চেনেলটো চাব। তেখেতৰ চেনেলটোত আপোনালোকে কাঁহৰ আচল আৰু নকল সামগ্ৰীসমূহৰ বিষয়ে জানিব পাৰিব আৰু তেখেতৰ চেনেলটো চাই আপোনালোকে উপকৃত হ'ব। কেনেকৈ কাঁহৰ বাচন চাফা কৰিব লাগে, কেনেকৈ চিনাক্ত কৰিব পাৰি, সকলো ধৰণৰ তথ্য ধুনীয়াকৈ খুব ধুনীয়াকৈ চেনেলটোত ভিডিঅ'সমূহ দি থকা হয়। তেখেতৰ ভিডিঅ'সমূহ চালে আপোনালোকৰ এটাই লাভ হ'ব যে কাঁহৰ সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে যিকোনো জেগাত আপোনালোকে কেতিয়াও ঠগ খাব লগা নহয়, কাৰণ তন্নকৈ সকলোবিলাক তথ্য আপোনালোকক দিয়া হৈছে। আৰু সৰ্থেবাৰী কাঁহ শিল্প বুলি ক'লে হয়তো সকলোৰে পৰিচিত, আপোনালোকে হয়তো বহুতে জানেই সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত। তেখেতলোকে নিখুঁত কাঁহৰ সামগ্ৰীসমূহ তৈয়াৰ কৰা হয়, নিজৰ ঘৰতে ইণ্ডাষ্ট্ৰী আছে আৰু আপোনালোকক সদায় ভাল ভাল বস্তুসমূহ, প্ৰয়োজনীয় বস্তুসমূহ যোগান ধৰাৰ চেষ্টা কৰিছে। ইণ্ডিয়াৰ যিকোনো জেগাত অনলাইন যোগেদি তেওঁ পাৰ্চেল কৰি পঠোৱাৰো সুব্যৱস্থা আছে। লগতে তেখেতৰ দোকানো আছে, নিজা ব্যৱসায় আছে। আপোনালোকে দোকানলৈ আহিও ক্ৰয় কৰিব পাৰে আৰু অনলাইন জৰিয়তেও তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকে ক্ৰয় কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত এবাৰ চাব। তেখেতৰ চেনেলটোৰ বিষয়ে মই এইকাৰণে আপোনালোকক জনাইছোঁ যে আজিকালি ভিউজৰ কাৰণে ইউটিউবত ভাল বেয়া, সঁচা মিছা বিভিন্ন ধৰণৰ ভিডিঅ' বনায়। গতিকে তেখেতৰ তাত ভাল ভাল ভিডিঅ'সমূহ বনায়। তেখেতৰ দৰ্শক কম কাৰণে হয়তো প্ৰচাৰ হোৱা নাই আৰু আপোনালোকে হয়তো নাজানে। সেইকাৰণে মই ভাবোঁ যে তেখেতৰ ভিডিঅ'সমূহ চাই আপোনালোক বহুত উপকৃত হ'ব পাৰিব। সেইকাৰণেহে মই চেনেলটোৰ কথা কৈ দিছোঁ। আৰু যিহেতু আমাৰ অসমীয়া মানুহৰ ঘৰত বেছিভাগ আমি কাঁহৰ বাচন বৰ্তনেই ইউজ কৰি থাকোঁ, গতিকে আপোনালোকৰো অকণমান সহায় হ'ব বুলিহে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। এবাৰ যাওক, তেখেতৰ চেনেলটো চাওক আৰু লগতে আগবাঢ়ি যোৱাত সহায় কৰক। অসমীয়া ল'ৰা হিচাপে ব্যৱসায় আৰম্ভ কৰিছে, গতিকে তেখেতকো আপোনালোকে ছাপোৰ্ট কৰি যাব। ইমানখিনিয়ে আছিলে, ধন্যবাদ।